গুড মৰ্ণিং, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। মোৰ সৰু সৰু কথা মোৰ চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো দেখিছেনে? এইটো হয় পেট্ৰল। মই চন্দ্ৰপুৰৰ ফালে ফুৰিবলৈ গৈছিলোঁ। তেতিয়া মানে এই দোকানত থৈ দিছিলে এই বটলবোৰ। এই বটলটোত হয়তো আধা লিটাৰ আছে। মই কিনি আনিছোঁ 100 টকাত। আপুনি ভাবি চাওক, এই বটলটো মই কিনি আনিছোঁ কেতিয়াবা কাপোৰত চেকা টেকা লাগিলে অকণমান দিবলৈ বুলি মই পেট্ৰলৰ এই বটলটো কিনি আনিছোঁ। এতিয়া 1998ত মই প্ৰথম গাড়ী কিনিছিলোঁ আৰু তেতিয়া পেট্ৰলৰ দাম আছিল 15 টকা পাৰ লিটাৰ। তাৰপাছত ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু তেতিয়া কেইপইচা মানহে বাঢ়ে। তেতিয়া বাঢ়ি যাওঁতেও মানুহে বহুত হুলস্থুল লগায়। বাৰু যেই হওক, এই 14 চনলৈকে পেট্ৰলৰ দাম বাঢ়ি 55 ৰুপিজ হৈছিলে, মানে 55 টকা পাৰ লিটাৰ হৈছিলে 14 চনলৈ। 14 চনত যেতিয়া আমাৰ নতুন গভৰ্ণমেণ্ট হ'ল, সেই নতুন গভৰ্ণমেণ্ট হোৱাৰ পাছৰ পৰা দাম বাঢ়ি এতিয়া পেট্ৰলৰ দাম 100 টকা প্ৰতি লিটাৰ। যেতিয়া দামটো 55 টকা পাৰ লিটাৰ হৈছিলে, 55 ৰুপিজ পাৰ লিটাৰ হৈছিলে, তেতিয়া এই বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে বাৰে কৈ আছিলে যে চাওক, সেই চৰকাৰৰ দিনত পেট্ৰলৰ দাম ইমান বাঢ়িছে, 55 টকাকৈ কিনিব লগা হৈছে। মোক মাত্ৰ 60 মাহ দিয়ক আৰু মই সেই 60 মাহত সকলো বস্তুৰে দাম মই কমাই দিম। কিন্তু এতিয়া কোনটো বস্তুৰ দাম কমিছে আপোনালোকে কওকচোন। আমি বস্তু কিনি খাব নোৱাৰা অৱস্থা হৈছে। গাড়ীখন উলিয়াই নিবলৈ আমাৰ ভয় লাগে। গতিকে এই পেট্ৰলটো দেখুৱাই মই কৈছোঁ, এতিয়া পেট্ৰলৰ প্ৰতি লিটাৰত 100 টকা। গতিকে পেট্ৰলৰ দাম কমিবনে, বাঢ়িবনে, বা আমাৰ ৰাইজে ভোট প্ৰদান কাক কৰিব, পাৰ্টি চাই কৰিব, প্ৰাৰ্থী চাই কৰিব, সেয়া আমাৰ জনসাধাৰণৰ কথা। আজিকালি শিক্ষিত জনসাধাৰণ সকলোৱে এবাৰ ভাবক আৰু ভাবি চিন্তি ভোট দিয়ক। কাৰণ এইটো অত্যাৱশ্যকীয় বস্তু। চব বস্তুৰ লগতে পেট্ৰলেই জড়িত হৈ আছে। পেট্ৰলৰ দাম বঢ়াৰ লগে লগে চব বস্তুৰ দাম বাঢ়ি যাব। কাৰণ সকলোবোৰ মেচিন, বস্তু অনা নিয়া কৰা মেচিনবিলাক এই পেট্ৰলতহে চলে। গতিকে সকলো বস্তুৰেই দাম বাঢ়ি যাব। এবাৰ চিন্তা কৰক আৰু চিন্তা কৰি ভোট দানৰ কাৰণে ওলাই যাওক। ধন্যবাদ।